চাই লওক ৰাইজ, এয়া আপোনালোকৰ সন্মুখত আছে বহুত বিশাল এটা মহ, যি মহটোৰ বিষয়ে আমি বহুতে জানো, কেনেকুৱা যুঁজ যুঁজিছিলে চেম্পিয়নৰ লগত, কেনেকুৱা ধৰণৰ ধামাকা যুঁজ যুঁজিছিলে। চ' আমি কেৱল 2-3খন যুঁজহে জানো বা দেখিছোঁ, কিন্তু ইয়াৰ বহুতো এনেকুৱা মানে যুঁজ আছে যিকেইখন যুঁজ 20 মিনিটৰ ওপৰত যুঁজিছিল, কিন্তু হয়তো বহুতে সেই যুঁজকেইখনৰ বিষয়ে নাজানে। চ' মই আজি আপোনালোকক সম্পূৰ্ণ ইতিহাস ইয়াৰ জন্মৰ পৰা মৃত্যুলৈকে জনাবলৈ গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণ স্কিপ নকৰি পেলাই চাব। চ' আপোনালোকে দেখি থকা মহটো আমি সকলোৱে চিনি পাওঁ, মুনিয়া আলি মহ বুলি জানো, কিন্তু এই মুনিয়া আলি মহটো প্ৰথমতে কিনি আনিছিলে পৰশমণি ডেকা ঘগুৱা কলবাৰী 2016 চনত কিনি আনিছিলে। তেতিয়া এশাল কিনি আনিছিলে, মানে এই মহটোৰ লগত আৰু এটা মহ আছিলে, আৰু এই এশাল মহ কিনি আনিছিলে 45,000 টকা দি পেলাই। আৰু তেতিয়া এই মহটো আপোনালোকে দেখি থকা মহটো অদাত আছিলে, মানে কোনো দাঁত উঠা নাছিলে, অদাত আছিলে। আৰু এই মহটোৱে পৰশমণি দাই 5 বছৰ ৰাখিছিলে, আৰু 5 বছৰ ৰাখোঁতে ইমান সুন্দৰ যুঁজ যুঁজিছে। চ' আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকে গম পাব। চ' যেতিয়া নেকি মহটো দুটাত হৈছিলে, সেইটো সময়ত গোলাপ বৰদলৈ চানপা উজাৰি যিটো কোলা মহ আছিলে, মানে পিছত জালালাউদ্দিন খলপিয়াই লৈছিলে। চ' সেই কোলা মহটোৰ লগত ধেমালিতে যুঁজিছিলে, 1-1.5 মিনিটমান যুঁজি পেলাই হাৰিছিলে। তাৰপিছত আকৌ যেতিয়া নেকি 4 দাঁত বয়স হৈছিলে, 4 দাঁত বয়স হোৱাৰ সময়ত দুটা মহৰ লগত যুঁজাইছিলে, ৰেকৰ্ডেবল যুঁজ আছিলে। এটা হ'ল তপন ডেকা আৰু এটা হ'ল কেশৱ ডেকা। ত' তপন ডেকাৰ লগত যুঁজাইছিলে কুমুই ফিল্ড বুলি কয়, তাত 18 মিনিটমান যুঁজিছিলে। চাওক কিমান ভয়ংকৰ যুঁজিছিলে, 18 মিনিটমান ধামাকা যুঁজ যুঁজি পেলাই মহটো হাৰিছিলে। গাইজ, ছেকেণ্ডখন যুঁজ মানে 4 দাঁত বয়স থাকোঁতেই ছেকেণ্ডখন যুঁজ যুঁজাইছিলে বগৰা ফিল্ডত, আৰু বগৰা ফিল্ডত যুঁজাইছিলে কেশৱ ডেকাৰ লগত। তাত 22 মিনিটমান যুঁজি পেলাই মহটো হাৰিছিলে। চাওক 22 মিনিটমান যুঁজিছিলে, কিমান ভয়ংকৰ যুঁজ যুঁজিছিলে। চ' তাৰপিছত যেতিয়া নেকি মহটোৰ 6 দাঁত বয়স হ'ল, 6 দাঁত বয়স হোৱাৰ সময়ত দুটা মহৰ লগত যুঁজাইছিলে। এটা হ'ল পীতাম্বৰ ডেকা, যিটো মাটি পৰ্বতত যুঁজাইছিলে। মাটি পৰ্বতত যুঁজোৱাৰ সময়ত 5 মিনিটমান ধামাকা তয়াময়া যুঁজ যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো জিকিছিলে। তাৰপিছত আকৌ জালুগুটি যিখন দন্দুৱাৰ ফালে যোৱা সেইখন যিখন ফিল্ড আছে, প্ৰথম যেতিয়া ফিল্ডখন পাতিছিলে, সেই তেতিয়া ইনচেণ্ট আলি, এতিয়া যিটো বৰ্তমান তুলাৰাম সেনাপতি তাত আছে, সেই মহটোৰ লগত যুঁজাইছিলে। তাত প্ৰায় 2 মিনিটমান যুঁজি পেলাই এই মহটো হাৰিছিলে। তাৰপিছত 5 বছৰমান এনেদৰে ৰখাৰ পিছত 2021 লাষ্ট মানত হ'ব, শেষৰ ফালে মানে পৰশমণি দাই মুনিয়া আলি জালুগুটি তাত বিক্ৰী কৰি দিছিলে 1.5 লাখ টকাত, মানে 1.5 লাখ টকাত বিক্ৰী কৰি দিছিলে। তাৰপিছত গাইজ, মুনিয়া আলি তাত অহাৰ পিছত কেইখন যুঁজিলে সেইকেইখনতো আমি জানোৱেই। চ' প্ৰথমতে 2022 চনত পুখুৰীদাৰ আগৰ এটা মহ আছিলে, সেই মহটোৰ লগত যুঁজাইছিলে। চ' তাত একজেক্টলি কিমান সময় যুঁজিছে মোৰ টাইমটো একজেক্টলি মনত নাই। চ' আপোনালোকে জানিলে কমেণ্ট কৰি পেলাই জনাব। তাৰপিছত 2023 বৰ্ষত আমি সকলোৱে গম পাওঁ বাবুলাল নাথ বাৰভুজীয়া যিটো ডাঙৰ মহ আছিলে, মানে সেই মহটোৰ লগত ৰহাত যুঁজাইছিলে, আৰু তাত ভয়ংকৰ এখন যুঁজ যুঁজিছিলে, ধামাকা যুঁজ যুঁজিছিলে, আৰু 10 মিনিটমান যুঁজি পেলাই মহটো হাৰিছিলে। আপোনালোকে দেখি থকা এই মহটো হাৰিছিলে। তাৰপিছত 2024 বৰ্ষত আমি সকলোৱে গম পাওঁ জালুগুটিত প্ৰথম যুঁজাইছিলে নন্দ ডেকাৰ, যিটো এতিয়া বৰ্তমান ৰহমশাহ আলী দলবাৰীতে আছে, সেই মহটোৰ লগত যুঁজাইছিলে, কিন্তু সেই মহটোৱে মাথা পাতা নাছিলে। তাৰপিছত শ্বাহাদুল্লাহ আলী, তেতিয়া মুনিয়া আলীয়ে ফিল্ড চুক্তি দিছিলে, আৰু ফিল্ড চুক্তি দিয়াৰ সময়ত শ্বাহাদুল্লাহ আলী মৰি মুছলমান গাঁও তেখেতে আহিছিলে যুঁজাবৰ কাৰণে, আৰু তেখেতে যেতিয়া যুঁজাইছিলে শ্বাহাদুল্লাহ আলী মৰি মুছলমান গাঁৱৰ মহটো এটা বহুত ধামাকা যুঁজাৰু মহ হয়। মানে সন্মুখত যেনেকুৱা মহ নাথাকক কিয় তাৰ লগতে দৌৰি গৈ পেলাই খুন্দা মাৰে, আমি জানো। ত' এই শ্বাহাদুল্লাহ মহটোৱে দৌৰি গৈ পেলাই যেতিয়া খুন্দা মাৰিছিলে, আৰু যিহেতু মুনিয়া আলী মহটোৰ শক্তি বহুত বেছি আছিলে, যাৰ কাৰণে শ্বাহাদুল্লাহ আলী মহটোক পেলাই দিছিলে, আৰু আমি জানোৱে পিছত মুনিয়া আলী মহটো, মানে এই মহটো জিকিছিলে, আৰু শ্বাহাদুল্লাহ আলী মৰি মুছলমান গাঁৱৰ মহটো হাৰিছিলে। ত' তাৰপিছত 2024 বৰ্ষতেই শেষৰখন যুঁজ হৈছিলে ৰহা কৰৈগুৰিত, যিটো আমি গম পাওঁ আছাম চেম্পিয়নৰ লগত, মানে সেইটো সময়ত পুখুৰীঘাটত আছিলে, অসমৰ চেম্পিয়ন মহটোৰ লগত এখন ভয়ংকৰ যুঁজ হৈছিলে। আৰু সেইখন যুঁজ প্ৰায় 7 মিনিটমান যুঁজিছিলে, আৰু প্ৰায় 7 মিনিটমান যুঁজাৰ পিছত আপোনালোকে দেখি থকা এই মহটো হাৰিছিলে, আৰু চেম্পিয়ন মহটো জিকিছিলে। আৰু গাইজ 2024 বৰ্ষত আছাম চেম্পিয়নৰ লগতে এই যুঁজখন আছিলে শেষৰখন যুঁজ, আৰু 2024 বৰ্ষত বেলেগ যুঁজ যুঁজোৱা নাছিলে। চ' তাৰপিছত আহিলে 2025 বৰ্ষ, আৰু 2025 বৰ্ষ অহাৰ পিছত মহটো প্ৰথম আমাৰ ভুৰবন্ধা ফিল্ডত ওলাই লৈ আনিছিলে, কিন্তু ভুৰবন্ধা ফিল্ডত তেনেকুৱা ডাঙৰ মহ অহা নাছিলে। যদিও শ্বাহাদুল্লাহ আলী মৰি মুছলমান গাঁৱৰ মহটো আহিছিলে, কিন্তু শ্বাহাদুল্লাহ আলী মৰি মুছলমান গাঁৱৰ মহটো আলী সিঙাৰ লগত, মানে বসন্ত দাস আলী সিঙৰ লগত যুঁজ হৈছিলে। ত' তেনেকৈ ডাঙৰ তেনেকুৱা মহ নাছিলে কাৰণে যুঁজখন হোৱা নাছিলে। তাৰপিছত 29 জানুৱাৰী 2025 বৰ্ষত মুনিয়া আলী এই মহটো বিক্ৰী কৰি দিয়ে, আৰু পিছত এনেকুৱা এজন মহৰ মালিকে
মহটো লয়, এনেকুৱা এজন মহ গোৱালে মহটো লয় যিজনৰ বহুত নাম আছে যুঁজৰ ক্ষেত্ৰত। চ' তেখেতৰ নাম সুলেমান আলী, আমি জানো সুলেমান আলী। চ' সুলেমান আলী জালুগুটি তেখেতে যেতিয়া নেকি মহটো কিনিছিলে, মহটো কিনি পেলাই তেখেতে কৈছিলে মহটো ভাড়া হ'লেও মানে নগাঁও হওক য'তেই নহওক যিকোনো ফিল্ডত গৈ পেলাই হ'লেও যুঁজাব। তাৰপিছত সুলেমান আলীয়ে প্ৰথম জালুগুটি যিখন যুঁজ হৈছিলে সেই যুঁজখনত লৈ আনিছিলে আৰু ফাইনেলি বাটু ডিংচৰৰ যিটো মহ আছিলে সেই মহটোৱে সেইটো সময়ত শিৱ বাবাৰ ৰণথলী হৰুৱাই দিছিলে। মানে শিৱ বাবাৰ ৰণথলী হৰুৱাৰ পিছত আহিছিলে জালুগুটি ম'হৰ যুঁজত, আৰু জালুগুটি ম'হৰ যুঁজত সুলেমান আলী অৰ্থাৎ আপোনালোকে দেখি থকা এই মহটোৰ লগত এখন ধামাকা যুঁজ যুঁজিছে। প্ৰায় 2 মিনিট 10 ছেকেণ্ডমান হ'ব তেনেকুৱা সময় যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো অৰ্থাৎ সুলেমান আলী মহটো জিকিছিলে আৰু বাটু ডিংচৰৰ মহটো হাৰি গৈছিলে। আৰু গাইজ তাৰপিছত জালুগুটিৰ যিখন দ্বিতীয়খন মানে ছেকেণ্ড যুঁজখন হৈছিলে সেই যুঁজখনত আকৌ নন্দ ডেকাৰ যিটো এতিয়া বৰ্তমান অসম চাৰি দল বাৰীত আছে এই মহটো আকৌ দিছিলে। কিন্তু এই মহটো সেইটো সময়ত কিবা এটা প্ৰব্লেমৰ কাৰণে আকৌ মাথা পতা নাছিলে। মাথা নাপতাৰ কাৰণে নন্দ ডেকাৰ যিটো সৰু মহ আছে আমি ভাৰতী বুলি চিনি পাওঁ, চ' সেই মহটোক ইয়াৰ লগত দি দিছিলে। যদিও স্বাস্থ্যৰ ক্ষেত্ৰত 3 ভাগৰ এভাগ এনেকুৱা মানে তথাপি ভাৰতী দেখাই দিলে, মানে একদম হিম্মত সাহস দেখাই দিলে, দৌৰি গৈ পেলাই খুন্দা মাৰি পেলাই যুঁজিলে আৰু যুঁজখন লাগি পেলাই সুলেমান আলী মানে এই আপোনালোকে দেখি থকা প্ৰকাণ্ড মহটোক দাঙি দিছে। একদম সকলোৱে ইমান মানে হুলস্থুল, সকলোৱে হাত তালি দিছে আৰু তেনেকৈ দাঙি দিয়াৰ পিছত কিন্তু যিহেতু সুলেমান আলী মহটোৰ মানে আপোনালোকে দেখি থকা এই মহটোৰ শক্তি বহুত বেছি, যাৰ কাৰণে কি অলপ সময়তেই প্ৰায় 30 ছেকেণ্ডমানতেই নন্দ ডেকাৰ সৰু মহটো মানে ভাৰতীক হৰুৱাই দিছে। আৰু এইকেইখনেই আছিলে মানে আপোনালোকে দেখি থকা এই মহটোৰ জীৱনৰ যুঁজকেইখন। আৰু পিছত যুঁজ হোৱা নাছিলে, লাষ্টত মহটো 12 বজীয়া ফালে লৈ গৈছিলে। কিন্তু তাত সোণা ডেকা ৰজাৰ যিটো চাইজত ডাঙৰ বয়সত সৰু সেই মহটোক লগত ধৰিছিলে দিবৰ কাৰণে, কিন্তু সুলেমান আলীয়ে যুঁজ হোৱা নাছিলে। যদিহে সুলেমান আলীয়ে সেই যুঁজখন যুঁজাই দিলে হয় হয়তো মহটো এতিয়াও আমাৰ মাজত থাকিলে হয়, কিন্তু সেই যুঁজখন যুঁজ হোৱা নাছিলে। যিহেতু মহটোৱে 2025 বৰ্ষত ইমান টাইম লৈ পেলাই যুঁজিব পৰা নাছিলে আৰু এনেকুৱা এটা প্ৰকাণ্ড মহ যেতিয়া নেকি যুঁজিব নাপালে ভালকৈ তাৰ তৃপ্তিটো মিলা নাছিলে, আৰু যাৰ কাৰণে নেকি সি অঘটন ঘটালে যিটো আমি গম পাওঁ। চ' যিটো নেকি মই ভিডিঅ'ত ক'বলৈ ইচ্ছা কৰা নাই, চ' আপোনালোকে বহুতে গম পায়। চ' যাৰ কাৰণে নেকি এই মহটো ছেপ্টেম্বৰ মাহ 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহত আমাৰ মাজৰ পৰা হেৰাই গ'ল। চ' কি ঘটিছিল আমি গম পাওঁ, সেইটো মই ভিডিঅ'ত উল্লেখ কৰিব বিচৰা নাই, চ' যদিও বহুত বেয়া লাগে। চ' এইদৰেই এনেকুৱা এটা প্ৰকাণ্ড মহ, এটা ধামাকা যুঁজা মহ আমাৰ মাজত পৰা নাইকিয়া হৈ গ'ল। চ' ইয়াৰ ইতিহাসটো কেনেকুৱা, 2000 ধৰি লওক 2000 যদিও 16 চনত কিনি আনিছিলে, সেইটো হিচাপত 2015 বা তাৰ আগত জন্ম বুলি ধৰি লওক, তেতিয়াহ'লে ধৰি লওক 2015 চনৰ পৰা 2025 বৰ্ষলৈ ইয়াৰ মানে জীৱনৰ ইতিহাস। প্ৰথম পৰশমণিদাই কিনি আনিছিলে, এশাল আনিছিলে 45,000 দি পেলাই অদাতত। তাৰপিছত 5 বছৰ ৰাখিছিলে, 5 বছৰ ৰাখি পেলাই বহুত সুন্দৰ সুন্দৰ যুঁজ দেখাইছে। তাৰপিছত বিক্ৰী কৰিছিলে 2021 বৰ্ষৰ শেষৰ ফালে মুনিয়া আলী তাত, আৰু মুনিয়া আলীয়ে প্ৰায় 3 বছৰমান হ'ব, 3-4 বছৰমান তেনেকুৱা ৰাখি পেলাই তাৰপিছত সুলেমান আলী তাত বিক্ৰী কৰিছিলে, আৰু সুলেমান আলীয়ে প্ৰায় 7-8 মাহমান হ'ব ৰাখি পেলাই তাৰপিছত তেখেতৰ পৰাই মহটো অন্তিম বিদায় লৈছিলে। চ' এইটোৱে আছিলে সুলেমান আলী জালুগুটি বা মুনিয়া আলী জালুগুটিৰ বা পৰশমণি ঘৰুৱা কলবাৰী মহটোৰ ইতিহাস, লাইফ ষ্টৰী, জীৱন কাহিনী। চ' আপোনালোকে ভিডিঅ'টো চাই কেনে লাগিলে সকলোৱে কমেণ্ট কৰি পেলাই জনাব। চ' যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। চ' হিষ্টৰী ভিডিঅ'বিলাক বা লাইফ ষ্টৰী ভিডিঅ'বিলাক বনাওঁতে অলপ সময় লাগে, যিহেতু ডিটেইলছবোৰ কালেক্ট কৰিব লগা হয়। ইয়াত যদি কিবা ভুল থাকিব পাৰে আপোনালোকে ক্ষমা কৰিব, আৰু শুদ্ধটো আপোনালোকে কমেণ্টত লিখি দিব। আৰু এইখিনি লগ পাম বেলেগ এটা ভিডিঅ'ত। চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। মোৰ ছাবস্ক্ৰাইবাৰসকলক বহুত বহুত ধন্যবাদ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। সকলোৱে ওচৰত এটাই অনুৰোধ, সকলোৱে প্লিজ কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল নটিফিকেশ্যন অল কৰি দিব। আৰু গাইজ সকলোৱে কমেণ্টত জনাব নেক্সট আপোনালোকে কোনটো মহৰ ওপৰত তেনেকুৱা ধৰণৰ ভিডিঅ' বনাব বিচাৰে। আৰু গাইজ মানে লাইফ ষ্টৰী ভিডিঅ'বিলাক, মানে মহৰ লাইফ ষ্টৰী ভিডিঅ'বিলাক কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি পেলাই প্লিজ জনাব। আপোনালোকে যদি কমেণ্ট কৰি পেলাই জনায় সিমানহে আমাৰ মানে ভাল লাগিব, মোৰ মনটো ভাল লাগিব, আগ্ৰহী হ'ম আমি ভিডিঅ'টো বনাবৰ কাৰণে। কাৰণ ডিটেইলছবোৰ কালেক্ট কৰোঁতে কিন্তু বহুত সময় লাগে, কল কৰি পেলাই হওক বা কেতিয়াবা গৈ পেলাই হওক, যেনেকৈ পৰশমণিদাৰ পৰা মই গৈ পেলাই মানে ডিটেইলছখিনি কালেক্ট কৰিছোঁ। চ' তেনেকৈ কালেক্ট কৰোঁতে সময় লাগে। চ' আপোনালোকে যিমান ছাপোৰ্ট কৰিব আমি সিমান ভালকৈ ভিডিঅ'খিনি বনাব পাৰিম। চ' সকলোকে থেংক ইউ।